আজি আমাৰ কোকৰাঝাৰ জিলা বিপিএফ দলৰ যিটো ডিছপোজেল যাত্ৰা এইটো খুব পজিটিভ আৰু আমি সাকসেছ কৰিব পাৰিছে বুলি আমি ক'ব পাৰোঁ যেহেতু এই ৰেলীত ডিছপোজেল যাত্ৰাৰ যিটো ৰেলী ইয়াত সকলো জাতি জনগোষ্ঠী উপস্থিত আছে ৰাজবংশী আছে হিন্দী ভাষী আছে নাথযোগী আছে সত্যধৰ আছে গাৰো আছে ৰাভা আছে বেংগলী আছে হিন্দী ভাষী আছে সকলো জাতি জনগোষ্ঠী ইয়াত উপস্থিত আছে আৰু আমি এটাই কথা বিপিএফ দলক যোৱা বিটিসি নিৰ্বাচনত যেনেকৈ সকলো ৰাইজে আমাক সহায় কৰি পেলাই চৰকাৰ বনাবলৈ সুবিধা দিছে এই সুবিধা দিয়াৰ কাৰণে আমি বিটিসি বাকী ৰাইজক ধন্যবাদ দিছোঁ সকলো জাতি সকলো শ্ৰেণী ৰাইজক আৰু আগন্তুক যেটো এসেম্বলি ইলেকশন হ'ব এই এসেম্বলি ইলেকশনতো বিটিসি নিৰ্বাচনত আমাক যেনেকৈ সহায় কৰিছে এনেকা ধৰণৰ আমাক আকৌ সহায় কৰিব বুলি মোৰ এটা বিশ্বাস আত্মবিশ্বাস আছে যেটো আমি কৈ আছো যে চৰকাৰ আহক চৰকাৰ অহাৰ পিছত আমি ৰাইজৰ ওচৰত যেনেকৈ প্ৰতিশ্ৰুতি দিছে এই হিচাপত আমি কাম কৰি আছে এতিয়া এই 5 মাহত আৰু কৰিব আৰু অহা 13 তাৰিখ মাৰ্চত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা সময়ত যাতে সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণী ৰাইজে আগভাগ লয় তাৰ কাৰণেও মই আহ্বান জনাইছোঁ আৰু আমি কৈছোঁ বিটিসি বাকী ৰাইজক আমি কৈছোঁ আহ্বান জনাইছোঁ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আহি আছে প্ৰাইম মিনিষ্টাৰ অহা মানে বিটিসি বাকী ৰাইজৰ কাৰণে এটা লাখী বা ভাগ্যৱান বুলি আমি ক'ব পাৰোঁ যেহেতু আৰু প্ৰাইম মিনিষ্টাৰ অহা মানে বিটিসি বাকী ৰাইজৰ কাৰণে কিবা এটা লাভালাভ হ'ব আৰু কিবা একটা নিশ্চয় প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই ভাল এটা মেছেজ দি যাব বুলি এটা বিশ্বাস আছে সেইকাৰণে মই সকলো শ্ৰেণী ৰাইজক বিটিসি বাকী ৰাইজক হাজাৰ হাজাৰ লাখ লাখ ওলাই আহিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু আমাৰ টাৰ্গেট আছে 2 লাখ কেটাৰিং আমাৰ টাৰ্গেট আছে নিশ্চয় ইয়াতকৈ বেছি হ'ব আৰু এনে প্ৰাইম মিনিষ্টাৰ অহা মানে ভাল এটা খবৰ লৈ পেলাইহে আহিব ভাল এটা মেছেজ দিবৰ কাৰণেহে আহিব আমাৰ বিটিসি বাকী ৰাইজ আমাৰ কথা হ'ল দিছপুৰত আকৌ এনডিএ চৰকাৰ বনাব লাগে আমি এছুৰেঞ্চ দিছোঁ আমি কথা দিছোঁ 100% দিছপুৰত এনডিএ বিজেপি নেতৃত্বত এনডিএ চৰকাৰ হ'ব ডাঙৰীয়া আহিলে মইতো এটাই কথা আমিতো কমে যেহেতু প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহি আছে ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আমি কমে বিটিসিৰ কাৰণে আকৌ ভাল খবৰ দি পেলাই যাবৰ কাৰণে মই অনুৰোধ কৰিমেই কম মুঠতে আমাৰতো আছে যেনিবা আগৰ আদৰুৱা হিচাপে আছে ইণ্ডো ভূটান নেশ্যনেল হাইৱে হ'ব লাগে এইবিলাক বাকী আছে বা কাৰ্বি আংলঙৰ বড়োসকলৰ ST হিলছ ষ্টেটাছ দিয়া এইবিলাক বাকী আছে সেইবিলাক আমি কথাটো কম ৰূপসী এয়াৰপৰ্ট অলৰেডি চলি আছিলে মাজত অলপ বন্ধ হৈছে সেইটো হ'ল টেক অফ আৰু এই কিবাটো অলপ প্ৰব্লেম ৰানৱে কিবাটো অলপ প্ৰব্লেম আছে সেইটো অলপ এক্সটেনশ্যনৰ প্ৰয়োজন আছে বুলি আমি শুনিছোঁ এতিয়া নিশ্চয় সেইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় দায়িত্ব ল'ব আৰু 2 দিন আগত অসমত একটা MOU হৈছে অসম চৰকাৰ বিটিসি আৰু কোম্পানীৰ লগত যে মানাসত এটা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হ'বলৈ গৈ আছে ইয়াৰে MOU হৈছে আৰু এইটো আমাৰ কাৰণে খুব ভাল এটা খবৰ বুলি আমি ক'ব পাৰোঁ আৰু আমি অনুৰোধ জনাম যে বিটিসিত আৰু বহুত ৰাস্তা দলঙৰ প্ৰয়োজন আছে ইয়াৰ কাৰণে যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লৈ পেলাই আমাক সহায় কৰে বা অসমৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যাতে আমাক দায়িত্ব লৈ পেলাই আমাক সহায় কৰে এইটো কথাটো মই কমেই হেলিকপ্টাৰ আহিছে সঁচা কথা হেলিকপ্টাৰ আজি আহি পাব 3-4টা ভিতৰত আহি পাব লাগে মই আজিৰ পৰা বিচৰা নাছিল চিধা কথা মই সঁচা কথা কৈছোঁ যে যেতিয়া ইলেকশ্যনৰ ঘোষণা হ'ব যেনিবা আমি শুনি আছোঁ 15-16-17 সেইফালে ঘোষণা হ'ব সেইদিনা পিছত আমি হেলিকপ্টাৰটো ল'ম বুলি কিন্তু এতিয়া ইহঁতে এডভান্স আহিছে
এডভান্স আহিলে এডভান্সতে পইচা পাব সেইটো নহয় আমি কৈছো 50% পইচা দিম আমি তিতাগুৰি আছে দেৱৰগাঁও আছে আৰু চিলানী আছে এই তিনিটা স্পটত ফ্লাইঅভাৰ আমি বনাব এইটো ঘোষণা কৰি আহিছো নিশ্চয় সেইদিনা আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিবা এটা আমাক মেছেজ দি যাব আৰু আমাৰ কচেগাঁও চাৰিআলি ফ্লাইঅভাৰ আৰু চনকোচ দলং আৰু বেকী নদীৰ দলং ইণ্ডো ভূটান নেশ্যনেল হাইৱে আৰু বিয়াৰফিল্ড এক্সটেনশ্যন এইবিলাক বহুত কথা আছে মুঠতে আমি আলোচনা চলি আছে মুঠতে আমি সেইবিলাক পেকেজটো নিশ্চয় আমি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা আমি এই পেকেজটো আমি নিশ্চয় পাব এটা পজিটিভ আমি আশা কৰি